এতিয়া আপুনি ভাল ডক্টৰ বিচাৰি প্ৰাইভেট হস্পিটেলত যাব নালাগে আপুনি বিচৰা ডক্টৰ আপুনি এতিয়া চৰকাৰী হস্পিটেলতেই লাভ কৰিব দৰ্শকসকল এটা বিশেষ খবৰ আছে ইয়াৰ উপৰিও চৰকাৰে এটা ডাঙৰ খবৰ আগবঢ়াইছে ইতিমধ্যে যান বাহনক লৈ নতুন আইন এতিয়া আহি গৈছে যান বাহনৰ কাগজ পত্ৰক লৈ যান বাহনৰ জৰিমনাক লৈ কোনে জৰিমনা ভৰিব নালাগে কোনে জৰিমনা ভৰিব লাগিব ইয়াৰ লগতে বানপানীক লৈ পেলাই অতি ডাঙৰ খবৰ এটা ভয়ংকৰ খবৰ আহি গৈছে বানপানীয়ে কেনে ধৰণৰ পৰিস্থিতি সৃষ্টি কৰিছে অসমত এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্য জনাম নমস্কাৰ নিউজ গাইড আসাম ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক আমাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি হৈছে 2 জুলাই আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাই থাকিবলৈ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব গতিকে বেছি সময় পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থীলৈ জৰুৰী খবৰ দিয়া হৈছে পৰিবহণ বিভাগে মুকলি কৰিছে দুটাকৈ ফোন নম্বৰ কিয় এই দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে এই ভিডিঅ'টোৰ জৰিয়তে সবিশেষ তথ্য জানি ৰাখক আপোনাৰ ঘৰতো স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থী আছে নেকি স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থীৰ কাৰণে এটা জৰুৰী খবৰ দিয়া হৈছে মেধাৱী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে 1 জুলাইৰ পৰা 30 জুলাইলৈ দিয়া হ'ব বিনামূলীয়াকৈ প্ৰশিক্ষণৰ পিছতে লাভ কৰিব শিকাৰু অনুজ্ঞাপত্ৰ অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব অনুজ্ঞাপত্ৰ লগইন কৰক পৰিবহণ সেৱা পৰ্টেল সাৰাথী সাৰ্ভিছত নিজৰ নাম ঠিকনা বয়স প্ৰমাণপত্ৰৰ সৈতে দাখিল কৰক আবেদন যোগাযোগ কৰক 9401596387 আৰু 7896850045 নম্বৰত এই দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে ফোন যোগে লাভ কৰিব যাৱতীয় সকলো তথ্য আপোনাৰ ঘৰত যদি স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থী আছে তেন্তে আপুনি এই খবৰটো তেওঁলোকক জনাই দিয়ক কিয়নো স্কুটি লাভ কৰা মেধাৱী শিক্ষাৰ্থীক প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে যাৰ বাবে আপুনি আবেদন কৰিব লাগিব আৰু ইয়াৰ বাবে দুটাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে আৰু এই ফোন নম্বৰত আপুনি যোগাযোগ কৰি সকলো তথ্য জানিব পাৰে এটা বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছোঁ ৰাজ্যত আৰু অধিক ভয়াৱহ হ'ব বান পৰিস্থিতি দৰ্শকসকল ৰাজ্যত বান পৰিস্থিতি আৰু অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা আছে সবিশেষ খবৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ 48 ঘণ্টাৰ ভিতৰত ৰাজ্যত ভয়াৱহ হ'ব পাৰে বান পৰিস্থিতি কাজিৰঙাৰ মাজৰ পথছোৱাক লৈ ডাঙৰ ঘোষণা কৰা হৈছে এইকেইটা দিনত কাজিৰঙাৰ মাজেদি বন্ধ কৰা হৈছে ট্ৰাকৰ চলাচল প্ৰতি আধা ঘণ্টাৰ মূৰে পাৰ কৰা হ'ব নাইট ছুপাৰ ৰাজ্যত অৱনমিত হৈ পৰিছে বান পৰিস্থিতি উজনিৰ পৰিস্থিতি যথেষ্ট ভয়ংকৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে বহুকেইখন নদীৰ পানী ভয়ংকৰভাৱে বিপদ সীমাৰেখাৰ ওপৰেদি বৈছে বুলি জানিব পৰা গৈছে বানাক্ৰান্তক প্ৰতিটো ক্ষেত্ৰত সহায় কৰিবলৈ সাজু হৈছে প্ৰশাসনৰ লোক ৰাজ্যত 2 লাখতকৈ অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে 14খনকৈ জিলাৰ 698খনকৈ গাঁও প্লাবিত হৈছে বানত ডিব্ৰুগড় চহৰতকৈ ওপৰত আছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বান সমস্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফোন ভাৰত চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ আমাৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা অত্যন্ত জৰুৰী খবৰ জনাবলৈ লৈছোঁ এতিয়া পাৰ্থক্য নাথাকিব চৰকাৰী আৰু বেচৰকাৰী চিকিৎসালয়ৰ মাজত দৰ্শকসকল চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ৰ মাজত এতিয়া পাৰ্থক্য নাথাকিব চৰকাৰী চিকিৎসালয়তে আপুনি লাভ কৰিব আপুনি বিচৰা চিকিৎসক এইবাৰ মুখ্যমন্ত্ৰীৰ টাৰ্গেট চৰকাৰী চিকিৎসক কৰ্তব্যৰত সময়ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰাখিব নোৱাৰিব চৰকাৰী চিকিৎসক একে সময়তে চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ত কৰ্মৰত চিকিৎসকলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে কৰ্তব্যৰ সময়ত চৰকাৰী চিকিৎসালয়তে থাকিব লাগিব চিকিৎসক বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠান বা ক্লিনিকৰ জৰিয়তে আগবঢ়োৱাব নোৱাৰিব সেৱা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকসকলে পৰিদৰ্শন কৰিব বেচৰকাৰী চিকিৎসা প্ৰতিষ্ঠান
সঘনাই এনে আপত্তি দৰ্শোৱা সাধাৰণ জনতাৰ বাবে এই সুখবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দুটাকৈ ভাল খবৰ দিছে, দুটাকৈ ডাঙৰ খবৰ আগবঢ়াইছে। কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী, যিহেতু ইয়াৰ আগতেই মই জনাইছোঁ যে ৰাজ্যৰ চৰকাৰে এতিয়া চিকিৎসকৰ ওপৰত নজৰ দিছে। অৰ্থাৎ চৰকাৰী চিকিৎসকে বেচৰকাৰী চিকিৎসালয়ত একে সময়তে চিকিৎসা প্ৰদান কৰিব নোৱাৰিব। এইটো হ'ল আমাৰ প্ৰথমটো ডাঙৰ খবৰ। আৰু দ্বিতীয়টো খবৰ হৈছে সমগ্ৰ অসমৰ ৰাইজৰ বাবে। দুচকীয়া তিনিচকীয়া বাহনৰ গৰাকীৰ ক্ষেত্ৰত জৰিমনাৰ নতুন নিয়ম আহিছে। এতিয়াৰে পৰা দুচকীয়া বাহনৰ গৰাকীয়ে হেলমেট নিপিন্ধিলেহে জৰিমনা ভৰিব লাগিব। বাহনৰ কাগজ পত্ৰ নাথাকিলেও চালকক জৰিমনা বিহিব নোৱাৰিব অসম আৰক্ষীয়ে। জৰিমনাৰ ক্ষেত্ৰত ৰিক্সা চালক, অটো ৰিক্সা চালকলৈ ডাঙৰ সকাহ আগবঢ়াইছে ৰাজ্যৰ চৰকাৰে। তিনিচকীয়া বাহনৰ চালকে 4 বাৰলৈ অপৰাধ কৰিলে জৰিমনাৰ পৰা ৰেহাই দিয়া হ'ব। 5ম বাৰৰ বাবে যদি যান বাহনৰ আইন ভংগ কৰে তেনেহ'লে তিনিচকীয়া বাহনৰ গৰাকীক জৰিমনা বিহা হ'ব। এই সন্দৰ্ভত ৰাজ্যৰ চৰকাৰে জানিবলৈ দিছে। অৰ্থাৎ নতুন নিয়ম এতিয়া জাৰি কৰিছে ৰাজ্যত। এই সন্দৰ্ভত শীঘ্ৰেই SOP প্ৰকাশ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছে। ৰাজ্যত আৰু অধিক ভয়াৱহ হ'ব এতিয়া বান পৰিস্থিতি, কিয়নো NHPCয়ে এতিয়া এৰি দিছে পানী। উত্তৰ অসমত এতিয়া জলপ্ৰলয়ৰ আশংকা কৰা হৈছে। খবৰৰ সবিশেষ তথ্য ভিডিঅ'টোৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ। এতিয়া সাৱধান হৈ থকাৰ প্ৰয়োজন আছে অসমবাসী, কিয়নো NHPCয়ে এৰি দিছে পানী। উত্তৰ অসমত এতিয়া জলপ্ৰলয়ৰ আশংকা কৰা হৈছে। মুখলধাৰ বৰষুণৰ পিছত বৃদ্ধি পাইছে সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ জলস্তৰ। অৰুণাচলত অভূতপূৰ্ব বৰষুণৰ বাবে NHPC নিয়ন্ত্ৰণ কক্ষৰ সতৰ্কবাণী জাৰি কৰা হৈছে। সোৱণশিৰি নদীৰ পৰা প্ৰায় 16,000 কিউমেক পানী নিৰ্গমন হৈছে। দৰ্শকসকল, 16,000 কিউমেক পানী নিৰ্গমনৰ সম্ভাৱনা প্ৰকাশ পাইছে। পুৱা 5 বজাৰ পৰাই এৰি দিয়া হৈছে পানী। সোৱণশিৰিৰ নামনি অঞ্চলত ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি হোৱাৰ এক সতৰ্কবাণী জাৰি কৰা হৈছে, কিয়নো NHPCয়ে এতিয়া পানী এৰি দিছে। ধেমাজি আৰু উত্তৰ লখিমপুৰৰ সকলো লোকক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে, কিয়নো বান পৰিস্থিতিয়ে আৰু অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ এক সম্ভাৱনা ইতিমধ্যে প্ৰকাশ কৰা হৈছে।